আমি আজি সঁচাকৈ শ্ৰী অনন্ত সত্ৰৰ ৩০০ বছৰীয়া পালনামত নিজকে সম্পৃক্ত কৰিবলৈ পাই অত্যন্ত গৌৰৱবোধ কৰিছোঁ, কৃতাৰ্থ মানিছোঁ। আমাৰ জীৱনৰ অবিচ্ছেদ্য সম্পদেই হৈছে নাম। ন নাদেন বিনা জ্ঞানম, ন নাদেন বিনা শিৱম, নাদৰূপম পৰম জ্যোতি, নাদৰূপী স্বয়ং হৰি। এই নাদ শব্দ ব্ৰহ্মৰ ব্যতিৰেকে মানুহৰ জ্ঞান উদয় হ'ব নোৱাৰে, জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে। এই নামৰ অবিহনে মানুহৰ মংগল সূচিত হ'ব নোৱাৰে, যিহেতু শিৱ শব্দৰ অৰ্থ মংগল। আৰু এই নাদ কি? নাদৰূপম পৰম জ্যোতি। এই নাদ শব্দ ব্ৰহ্মই পৰম জ্যোতি, নাদৰূপী স্বয়ং হৰি। সেই নাদ শব্দ ব্ৰহ্মই স্বয়ং হৰি। সেই নামীৰ মাজত অৰ্থাৎ হৰি আৰু নামৰ মাজত পাৰ্থক্য নাই। য'তে নাম থাকে তাতে হৰি থাকে। আমাৰ অসমৰ সমাজ জীৱনত যি নামৰ পৰম্পৰা আছে তাৰ ভিতৰত পালনাম অত্যন্ত সন্মোহনী নাম, আৰু যি নাম চাবলৈ গ'লে কোনো বৰ্ণাঢ্য পৰিৱেশত অনুষ্ঠিত নোহোৱাকৈ সকলোৰে হৃদয় স্পৰ্শ কৰিব পাৰে। জ্যোতি পেলাই পেলাই যি নাম গায়, সেই নামৰ তাৎপৰ্য আছে। আৰু নাম বিশেষকৈ নৱদা ভক্তিৰ মাজৰ শ্ৰৱণ, কীৰ্তন আৰু স্মৰণ ভক্তিৰ সমাহাৰ। কাৰণ নাম গাইছে কীৰ্তন, শুনিছে শ্ৰৱণ। এই যে জ্যোতি পেলাইছে সেইটোৱে স্মৰণ। সেইটো তামোল খাবলৈ কোৱা নাই, কথা পাতিবলৈ কোৱা নাই, গতিকে সেইখিনি সময় যে ৰৈ দিছে সেইটো স্মৰণ। গতিকে এই তিনিটা ভক্তিৰ সমাহাৰ হৈছে পালনাম। আৰু এই পালনামত আমি ভাষণত কৈছোঁ, কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয়, হাত চপৰিও ব্যৱহাৰ কৰা নহয়, যিটো আমাৰ নিবিড় প্ৰসংগৰ অন্তৰ্ভুক্ত। আৰু এই নিবিড় চিত্ৰেৰে গোৱা নামে সকলোকে হৃদয় স্পৰ্শ কৰিব পাৰে। আৰু আমাৰ জনজীৱনৰ যিটো লক্ষ্যৰ উদ্দেশ্য, সেই নামে আমাক পথৰ সন্ধান দিব পাৰে। শ্ৰী অনন্ত সত্ৰই এই ৩০০ বছৰ ধৰি এই পালনামৰ মাহাত্ম্যৰে যি অনুষ্ঠান এনেকৈ সম্পাদিত কৰি আহিছে আৰু ৩০০ বছৰীয়া উৎসৱ উদযাপিত কৰিছে, আমি ভাবোঁ সমাজ জীৱনত ইয়াৰ প্ৰভাৱ পৰিব। আৰু এই অঞ্চলৰ লোকসকল যে আধ্যাত্মিক ভাৱাপন্ন, এই ৩০০ বছৰ অনুষ্ঠানটোৱে সেই কথা প্ৰমাণ কৰিছে। আমি ভাবোঁ তেওঁলোক আৰু দৃঢ়মনা হওক। পালনাম মহোৎসৱৰ ৩০০ বছৰীয়া উদযাপন সমিতি আপোনালোকক এই অসমবাসী ৰাইজক স্বাগতম জনাইছোঁ। আপোনালোকে শুনি গম পাব, ভাল পাব যে আমাৰ আজিৰ অনুষ্ঠান আৰম্ভ হ'ল। অহা কাইলৈ পাতনি নাম, তাৰপিছতে শনিবাৰে হ'ব ভৰ পালনাম আৰু ৰবিবাৰে আমাৰ শেষ পালনাম। গতিকে এই ভৰ পালনাম আৰু শেষ পালনামক লগ লাগি আজিলৈ আমাৰ ইয়াত প্ৰায় ১৫-২০ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব, সহযোগ কৰিব। এই অঞ্চলৰ সকলো মানুহ আহি ইয়াত উবুৰি খাই পৰিব। আৰু আপোনালোকে জানি ভাল পাব, ইতিমধ্যে আমাৰ এই অনুষ্ঠানলৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত উপস্থিত থাকিব বুলি আমাক কথা দিছে। দিগন্ত কলিতাদেৱ আমাৰ স্থানীয় বিধায়ক, তেখেতো আমাৰ মাজত উপস্থিত থাকিব। দিলীপ শইকীয়াদেৱৰ লগতো আমি যোগাযোগ কৰিছোঁ, তেখেতো আমাৰ মাজত থাকিব। ইতিমধ্যে আপোনালোকে জানে, আমাৰ কমলপুৰ সমষ্টিৰ তেখেত ল'ৰা, কিন্তু ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা দা আমাৰ দাদাস্বৰূপ, তেখেতো আমাৰ লগত উপস্থিত থাকিব। আৰু এই অনুষ্ঠানটোৰ বিশেষত্ব এইখিনিয়ে, আমি এই বছৰ ৩০০ বছৰ উপলক্ষে ৩০০যোৰ ভোৰতাল ইয়াত প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। কিমান দূৰ সফল হওঁ আমি নাজানো, গতিকে ভগৱন্তৰ কৃপা লাগিব। তাৰপিছতে আমি অহা ৰবিবাৰলৈ এটা শোভাযাত্ৰা থাকিব। সেই শোভাযাত্ৰাত উদ্বোধন কৰিব যুৱ সাংবাদিক আপোনালোকৰ বন্ধু এঞ্জেলা চাংমাই। আৰু তাত উপস্থিত থাকিব কুলীয়া ভাওনা, ঢুলীয়া ভাওনা, থিয়ানাম, দিহানাম আদিকে বিভিন্ন ধৰণৰ অসমৰ কৃষ্টি সংস্কৃতি ইয়াত সংলগ্ন কৰিছোঁ। অহা কাইলৈ নাম উদ্বোধন কৰিব আমাৰ বিদ্যাসাগৰ, মানে জ্যোতি চিত্ৰাৱনৰ চেয়াৰমেন তেখেতে নাম উদ্বোধন কৰিব। গতিকে আপোনালোকৰ এই চেনেলৰ জৰিয়তে অসমৰ সমূহ ভক্তপ্ৰাণ ৰাইজক ইয়ালৈ আমি আহ্বান জনাইছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।